Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ডিম্পলছ ব্লগলৈ আৰু আজিৰ ব্লগটো এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছো হস্পিটেলৰ পৰা আহি পেলাই আকৌ পুনৰ বজাৰলৈ গলো বজাৰৰ পৰা আহি এতিয়া অকমান মুখত মানে হাত ভৰি ধুই ললো আৰু এতিয়া ভাবিছো অকমান খাই ল তাৰ পিছত আকৌ গা ধুম অলৰেডি এবাৰ ৰাতিপুৱা গা পা ধুই গলো কিন্তু যেহেতু হস্পিটেলত গৈছো ন সেইকাৰণে আকৌ এবাৰ গা ধুম কিন্তু তাৰে আগতে কিবা এটা খাই লম উদয়ে কি খাই আছে দেখুৱাই আছো ই চিংৰা খাই আছে ইয়া সমোসা খাই আছে তাৰে আগতে ই খালে এইটো আইচক্ৰীম আৰু এতিয়া হি খাব সমোসা তেন্তে আমি খাই লওঁ আৰু তাৰ পিছত কি কৰো আজি দেখুৱাই আছো কাৰণ বহুত দিন হল ব্লগ দিয়া নাই সো আপোনালোকক দেখুৱাম আৰু মই আজি হস্পিটেল যাওঁতে আমি তাৰ মানে হেৰি দীপৰ ৰাণী হৈ দীপৰ বিল হৈ গড়চুক হৈ গৈছিলো সো দীপৰ বিলটো আপোনালোকক সদায় মানে এই যোনটো আমি এয়াৰপোৰ্ট আহোঁতে পাই আহো সেইখিনি দেখাই আহো ন ফ্ৰণ্ট সাইডটো তাৰ মানে দেখুৱা নহয় তো আজি যেহেতু দীপৰ বিলৰ ফ্ৰণ্ট সাইড দিয়ে গৈছো তো অকমান মই ভিডিঅ' কৰি লৈছো আৰু হিপিনে ৰাস্তাটোও বহুত ধুনীয়া হয় তো মই আপোনালোকক ইয়াৰ ভিডিঅ'ৰ মাজতে মই দেখুৱাই দিম সেইটো চাব তেন্তে এতিয়া আমি লুডু খেলি আছো উদয় আৰু মাহীয়ে তিমুৰটো উঠিল জকলাত 4 4 4 5 1 2 3 4 5 ঠিকে দিছো দিয়া হি আকৌ ক্ৰছ চেক কৰে মই ঠিকে দিছো নে নাই বুলি উস্তাদ পুৰা উস্তাদ হৈ গৈছে এৰা দুই না নাপৰে দীপলে বাপৰে হি কেনেকে ইমান দূৰ গলা ই যে কেনেকে গৈ পাই ভগৱানে জানে আৰু পুৰা হি মানে জখলা কেইটা পায়ে আৰু আমিহে মানে নোলায়ে জখলাত উঠিব চান্সে নাপাওঁ আৰু উদয়ে তামাম পাৰে হয় নহয় পুৰা এক্সপাৰ্ট হৈ গৈছে লুডুত আৰু সেয়াই আৰু গা পা ধুই আহিলো এতিয়া লুডু খেলি আছো অলপ পিছত ভাতটো খাম আৰু তাৰপিছত আজি ইভিনিং হেৰি বেচনৰ বৰফি অৰ লাড্ডু কিবা এটা বনাম আৰু বেচনেদি চাওঁ কি বনাওঁ আৰু বহুত দিন বনোৱা নাই লাষ্ট মই বিহুতে বনাইছিলোঁ বেচনৰ আৰু বিহুৰ পিছত বনোৱা হোৱা নাই মানে অকণমান পাহৰাৰ নিচিনা হৈছে নাজানো আৰু কি হ'ব তথাপি আপোনালোকক দেখুৱাম যদি ভাল হয়তো ভালেই আৰু আমাৰ ইমান কিউট বেবী এতিয়া কিউট হৈ আছে অলপ পিছত ইয়াৰ চেতানটো জাগি গ'লে কি হ'ব পুৰা মোক হামলা কৰিব ইমান হামলা কৰে নহয় আৰু ই দেখাতহে ইমান টিকলা দেই ইয়াৰ মাৰকেইটা ইমান জোৰছে লাগে নহয় হামলা কৰি থাকে ই তুমি এনিমেলছ নেকি হামলা কৰি থাকা আমাৰ এলিমেন্টছ হয় এলিমেন্টছ নে এনিমেলছ পুৰা হামলা কৰি থাকে ইয়াক কাৰোবাক লাগে যদি লৈ যাবচোন আমি ইয়াক দি দিম ইমান হামলা কৰে নহয় মানে একদম নক'ব আৰু এতিয়া যেনিবা একদম গুড বয় হৈ আছে যি কৈছো তাকে শুনি আছে কিন্তু ইয়াৰ চেতানটো জাগি গ'লে আকৌ হামলা কৰি দিব তাকে আৰু বাকী কি কৰোঁ নকৰোঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব It doesn't even make sense why I think about you. It was only one night, only that time, and it's not my style to be caught up in the middle like this. 'Cause now I dream about you. I was probably too drunk, it's blurry, but I've got the image of you running circles in my mind right now. And it could fade away, but it probably won't. And I should let it be. But I'm gonna dive into you. And maybe I'll drown, but what can I do? And it would be alright to let me down. Rather we try than let these feelings slide. So I'm gonna dive into you.
Doesn't even make sense why we try to fight it. Every time that we touch, the room caught on fire. We could blame it on the wine, but we know that we will both be lying. I wish I didn't want you. I was doing just fine, the way that it was. Then you hand me these emotions, didn't want them, but I guess that I'm stuck with them. They could go. হেল্ল' এভৰিৱান, এতিয়া আবেলি 5:30 বাজিলে আৰু মই আহি গ'লো কিচেনত, কাৰণ মই অথনি আপোনালোকক কৈ থৈছোঁ আজি মই বেচনৰ লাড্ডু বনাম। চ' মইনো কেনেকৈ বেচনৰ লাড্ডু বনাওঁ সেইটো আপোনালোককো মই দেখুৱাই দিম। তেন্তে ষ্টাৰ্ট কৰি দিওঁ ব'লক। বেচনৰ লাড্ডু বনাবলৈ এনেধৰণৰ কাপৰ জোখেৰে মই 2 কাপ বেচন লৈ লৈছোঁ, 1/2 কাপ চুজি লৈ লৈছোঁ আৰু চুজিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ। চেনি 1.5 কাপ লৈ লৈছোঁ আৰু চেনিখিনিও মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ। আৰু লগতে অন্নপূৰ্ণা ঘিউৰ বটল এটা লৈ লৈছোঁ। আপোনালোকে যিকোনো ঘিউ ইউজ কৰিব পাৰে। মই এইটো কেৰাহীতে বেচনৰ লাড্ডু বনাম আৰু ইয়াতে মই ফাৰ্ষ্টত কেৰাহীটো অকণমান প্ৰি হিট হ'বলৈ দিছোঁ। তাৰপিছত মই এই ঘিউখিনি ইয়াতে এড কৰি দিম। ঘিউ মই গোটেইখিনি নিদিলোঁ, বেছি হোৱাৰ নিচিনা লাগিলে। চ' মই 4 স্পুন ঘিউ ইউজ কৰিছোঁ আৰু যদি পিছত এড কৰিবলগীয়া হয় চ' মই পিছত এড কৰি দিম, কিন্তু বৰ্তমান মই 4 স্পুন ইউজ কৰিছোঁ। এতিয়া মই বেচনখিনি ইয়াতে এড কৰি দিম। আৰু বেচনৰ লাড্ডু বনাওঁতে বেচনখিনি বহুত টাইম একেবাৰে কম জুইত ভাজি থাকিব লাগিব, কাৰণ যিমানে বেচনখিনি মানে ৰ'ষ্ট হ'ব সিমানে লাড্ডুটো খাবলৈ ভাল হ'ব, নহ'লে কেঁচা কেঁচা এটা ভাৱ থাকি যায়। কিন্তু আমি যদি ধুনীয়াকৈ বেচনখিনি ফ্ৰাই কৰি লওঁ তেতিয়াহ'লে সেইটো নাথাকে। আৰু একেবাৰে কম জুইত সেইটো বেচনখিনি ৰ'ষ্ট কৰিব লাগিব আমি। এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। 15 to 20 মিনিটছ মান ফ্ৰাই কৰিম। এতিয়া মই ইয়াতে চুজিখিনিও এড কৰি দিম। আৰু পুনৰ ভালদৰে ফ্ৰাই কৰিম। আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি থাকিব আৰু একেবাৰে এৰি নিদিব। যদি আপোনালোকে এৰি দিয়ে তেন্তে তলত লাগি যোৱাৰ চান্স থাকিব। চ' আপোনালোকে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি থাকিব। যদি এইখিনি এৰি পেলাই আপোনালোকে গুচি যায় তেন্তে তলত কিন্তু লাগিবই লাগিব। চ' একেবাৰে এৰি নাযাব। মই চুজিখিনি বেচনখিনি ফ্ৰাই কৰিছোঁ 5 মিনিটছ মান, তাৰপিছত মই চুজিখিনি এড কৰিছোঁ। এতিয়া দুইটাই মিক্স কৰি মই 15 মিনিটছ মান ফ্ৰাই কৰিম। এয়া দেখিছেনে লাহে লাহে বেচনখিনিৰ কালাৰ চেঞ্জ হৈ আহিবলৈ ধৰিছে। আৰু বেচনখিনি ভাজোতে ইমানেই ভাজিব লাগিব নহয়, আপোনালোকৰ হাতৰ বিষ উঠি যাব, ইমানলৈকে ভাজিব লাগিব। আৰু ইয়াৰ কালাৰটো লাহে লাহে অকণমান ব্ৰাউনিছ টাইপ হ'ব ধৰিছে। আপোনালোকে ফুড কালাৰো ইউজ কৰিব পাৰে, কিন্তু মই কোনো ধৰণৰ ফুড কালাৰ ইউজ নকৰিম। এইখিনি কালাৰ চেঞ্জ হৈ আহিলে আপোনালোকে গম পাব আৰু বেচনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গৈছে। কাৰণ বেচনখিনি মানে ফ্ৰাই কৰোঁতে ইয়াৰ যোনটো কেঁচা ভাৱ সেইখিনি আমি গুচাই দিব লাগিব। আৰু বেচনখিনি ফ্ৰাই কৰি হৈ গ'ল। মই এইখিনি অলপ টাইম গেছটো অফ কৰি দিছোঁ, কাৰণ অফ কৰি পেলাই মই মানে এইখিনি আৰু অকণমান ফ্ৰাই কৰি ল'ম, তাৰপিছতহে মই চেনি দিম। কাৰণ মানে যদি মই অফ কৰি নলওঁ বেচনখিনি বেছি ফ্ৰাই হৈ যাব, সেইকাৰণে মই অফ কৰি অলপ টাইম এনেকৈ ঠাণ্ডা হোৱালৈকে ফ্ৰাই কৰি থাকিম। তাৰপিছতহে মই ইয়াতে চেনিখিনি এড কৰি দিম। এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। চাওক ইয়াৰ কালাৰটো কিমান ধুনীয়া চেঞ্জ হৈ গৈছে।
পুনৰ গেছটো অন কৰি দিলো এতিয়া মই চেনি 2 কাপ দি দিম ইয়াতে তাৰপিছত পুনৰ ভালদৰে ফ্ৰাই কৰি থাকিম এইখিনি ফ্ৰাই কৰি হৈ গল আৰু এতিয়া মই পুনৰ গেছটো নুমাই দিলো আৰু মই এইখিনি 10 মিনিট মান ফ্ৰাই কৰিলো ফ্ৰাই কৰাৰ পিছত চেনিখিনি ধুনীয়াকৈ মিক্স হৈ গল আৰু এতিয়া মই গেছটো নুমাই দিছো আৰু নুমাই দিয়াৰ পিছতো পুনৰ ফ্ৰাই কৰি থাকিম নহলে তলত লাগি যাব পাৰে আৰু এতিয়া মই অকমান ঘিউ এড কৰি দিম এইখিনি মই প্লেট এটা নমাই লৈছো আৰু এনে ধৰণৰ বাটি এটাত মই পানী অকমান লৈ লৈছো তাৰপিছত মই এইখিনি লাড্ডু কৰিম এতিয়া যেহেতু এইখিনি গৰম আছে সো মই পানী অকমান লৈ লৈছো হাতত অকমান পানী লগাই লৈছো নহলে ইমানে গৰম মানে চুব নোৱাৰি পিছত এনে ধৰণৰ লাড্ডু বনাই দিছো অকমান ইয়াতে অকমান শুকান খিনিটো লগাই দিম এইখিনি বহুতেই গৰম হৈ আছে কিন্তু বেছি ঠাণ্ডা হ'ব দিব নোৱাৰি নহলে লাড্ডু খিনি নহবগে এনে ধৰণে লাড্ডু খিনি বনাই ললে হ'ল যেহেতু মই পানী দি পেলাই লাড্ডু খিনি পকাইছো ন সো এই শুকান খিনিত অকমান এনে ধৰণে সানি দিছো এয়া মোৰ বেচনৰ লাড্ডু ৰেডি হৈ গল আৰু এইখিনি অলপ টাইম ঠাণ্ডা হ'বলৈ থৈ দিম তেতিয়া ঠাণ্ডা হলে বস্তুটো টাইট হ'ব আৰু খাবলৈ ভাল হ'ব এয়া ইভিনিং চাহ খাম এয়া পিঠা লৈ লৈছো বৰা চাউলৰ পিঠা বেচনৰ লাড্ডু আৰু ভুজিয়া যদি আজিৰ ভিডিওটো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু কোনবা যদি নতুনকৈ মোৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব বাই বাই